হাই গাইজ, জ্ঞান ভাৰতী গ্ৰন্থযাত্ৰা আজি প্ৰথম দিন, সেইবাবে ৰাতিপুৱাই ওলাই মেলি গৈ ডাইট পালোগৈ। ডাইটত অলৰেডি ডেক'ৰেশ্যন কমপ্লিট কৰিছেই, সেইকাৰণে মই আপোনালোকক অলপ দেখাই দিছোঁ ডেক'ৰেশ্যন। আৰু কালি যে বনাই আছিল সেই ষ্টেণ্ডডাল আজি কমপ্লিট কৰিলে। সেইডালেই হ'ল এইডাল, কেনেকুৱা লাগিছে ক'ব। আমাৰ ট্ৰেইনেও এখন দোকান দিছে গাইজ। মই অলপ ফটো উঠি ল'লোঁ তাৰ মাজতে, তাৰপিছত সভালৈও গ'লোঁ। সভাও যিহেতু আয়োজন কৰিছিলে, তাৰপিছত কিতাপৰ দোকানলৈও আহিলোঁ। আৰু আমাৰ যোনখন ট্ৰেইনিয়ে দোকান খুলিছিলে তাত তেওঁলোকৰ হাতৰ কামখিনি ৰাখিছে, আপোনালোকক অলপ দেখাই দিব চেষ্টা কৰিছোঁ। বেছিভাগ আমাৰ ছিনিয়ৰ্ছৰ হাতৰ কামবোৰ ৰখা হৈছে। তাৰপিছত আকৌ মই ফটো উঠিব গ'লোঁ। আজিলৈ বাই বাই গাইজ।